পৰীক্ষা গৈছে পৰীক্ষা পৰীক্ষাৰ খেলিমেলি কৰোনা যদি এফালে বেয়া এফালে উন্নতিৰ শিখৰ ক্লাছৰ লাষ্ট বেঞ্চত চাদা মলি থকাটো আজি ডিষ্টিংশ্যন আৰু ষ্টাৰ আহক আমাৰ মাজতো কেইজনমান ছাত্ৰ ছাত্ৰী আছে যি শিক্ষাৰ উন্নতিৰ শিখৰত তেওঁলোক আগবাঢ়ি গৈছে সো তেওঁলোকৰ আজি অনুভৱ আৰু মনৰ কথা আমি জানিবলৈ চেষ্টা কৰিম তো বলক আজি আমাৰ কাৰ্যক্ৰমটো আৰম্ভ কৰোঁ প্ৰথম ছাত্ৰজন আমাৰ মাজত উপস্থিত আছে ৰহিম হেল্ল' ৰহিম লাইনত আছে তেওঁ শুনিছানে নমস্কাৰ নমস্কাৰ তোমাৰ অনুভৱ কোৱা অনুভৱ কেনেকুৱা হৈছে বহুত দুখী অনুভৱ কৰিছোঁ ছাৰ বহুত দুখী অনুভৱ কৰিছোঁ কেলে আজি আমাৰ ষ্টুডিঅ'ত তুমি থাকিব নালাগিছিলা নি নহয় সেইটো কথা নহয় মই যদি মানে নিজে পৰীক্ষাটো দিলোহেঁতেন হয়তো মই তাতকৈও অলপ বেছি নম্বৰ পাই উত্তীৰ্ণ হ'লোহেঁতেন মানে মোৰ সেইকাৰণে অকণমান দুখ লাগিছে নিজৰ মনটোকে মানে চৰকাৰ ৰিজাল্টক লৈ তুমি সুখী নহয় চৰকাৰে দিয়া ৰিজাল্টক লৈ তুমি সুখী নহয় আৰু তোমাৰ পাৰ্চেণ্টেজটো কিমান আছিলে পাৰ্চেণ্টেজটো ছাৰ পাৰ্চেণ্টেজটো 99 নিজে দিয়াহেঁতেন মানে পাৰ ছাবজেক্ট তুমি 150কৈ পালাহেঁতেন মানে নে কি হয় ছাৰ তেনেকৈ পাৰ ছাবজেক্ট মই 150কৈ পালোহেঁতেন এইটোক মাৰ এইটোক কেনা এইটোক মাৰ এটা সংঘাতপূৰ্ণ সাক্ষাৎকাৰৰ পিছত আমি আকৌ আহি আপোনালোকৰ মাজত উপস্থিত হৈছে এটা সংঘাতপূৰ্ণ সাক্ষাৎকাৰ এতিয়া হৈ গৈছে আমাৰ মাজত আৰু এজন ছাত্ৰ লাইনত আছে হেল্ল' আমাৰ মাজত আৰু এজন ছাত্ৰ লাইনত আছে শুনিছানে তুমি হেল্ল' পাৰ্টি হ'ব তোৰ ভায়ে পাছ কৰিছে ভাই পাৰ্টি মই নিদিম নি তই কওঁ পাৰ্টি হ'বই ভাইটি হেল্ল' ভাইটি মই তোমাৰ অনুভৱটো কোৱা আমাক ৰাইজ ৰৈ আছে বাটা হ'ল কয় হয় ছাৰ অনুভৱ মানে পোৱাতকৈ মানে মই ভবাই নাছিলোঁ মই যে ইমানখিনি মানে পাই যাম মই ভবা নাছিলোঁ ভবাতকৈ বহুত বেছিয়ে পাই গৈছোঁ দেখাত লাগিছে বাৰু তেনেকুৱা মোৰ এই উন্নতিৰ এই শিখৰৰ এই বাটছোৱাত মই ক্ৰেডিট দিব বিচাৰিছোঁ আৰু ক্ৰেডিট দিম মোৰ ক্ৰেডিটটো গৈছে মোৰ শিক্ষক মণ্ডলীসকলক মই ধন্যবাদ নিদিওঁ মই তেওঁলোকক ধন্যবাদ দিব বিচৰা নাই মই মোৰ মা দেউতা সকলোকে ধন্যবাদ নিদিওঁ মই দিব বিচৰা নাই মই আপোনালোক যি আপোনালোকৰ নিউজ চেনেলে মোক আহি এইখিনি সহায় কৰিলে তাৰ বাবে মই আপোনালোকক ধন্যবাদ নিদিওঁ দিবলৈ বিচৰা নাই তেনে কাক দিবানো তুমি ধন্যবাদটোক দিবা কাক মই ইয়াৰ বাবে ধন্যবাদ দিম কৰোণাক আজি কৰোণাৰ কাৰণে আমাৰ লাষ্ট বেঞ্চত আমি চাদা খাই থকা সকলো আজি এনেদৰে পৰীক্ষাত উত্তীৰ্ণ হৈ পাছ কৰিবলৈ আমি সক্ষম হৈছোঁ চ' সেইবাবে কৰোণালৈ অশেষ ধন্যবাদ থাকিলে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাৰ সময়ত জোনাকী পৰুৱাৰ পোহৰত ঘৰত খাবলৈ নোপোৱা আৰু অতিকৈ নিম্নমানৰ দৰিদ্ৰ ছাত্ৰ ছাত্ৰী এজন নোলোৱাকৈতো আমাৰ মাজত নাথাকেই আৰু সেই নিয়মটো আমি কেতিয়াও অবাধ্য কৰি চলিব নোৱাৰোঁ তো আমাৰ মাজত আজি উপস্থিত আছে অতি দৰিদ্ৰ পৰিয়ালৰ এটি শিশু যি কেনেদৰে তেওঁ পঢ়িছিলে কেনেদৰে তেওঁ এই উন্নতিৰ শিখৰত তেওঁ আগবাঢ়ি গ'ল তাৰে আমি আজি তেওঁ অনুভৱ আমি জানিবলৈ চেষ্টা কৰিম হেল্ল' শুনিছানে নাই হোৱা ছাৰ নাই হোৱা উঠি আছোঁ হোৱা কথা সোধা নাই শুনিছা নাই সুধিছোঁ শুনিছা নাই শুনিছোঁ তুমি কেনেদৰে পঢ়িছিলা তোমাৰ উন্নতি কেনেদৰে এনেকৈ ইমানখিনি তুমি পালা তুমি ৰাইজক জনোৱা আমাৰ ঘৰত খাবলৈ ভাত পানী একোৱেই নাছিলে জাতিলাও গুটি খাই পঢ়িছিলোঁ মই লাইন চাকি কম একোৱেই নাছিলে ছাৰ অনলাইন ক্লাছ কৰিবলৈ মোৰ ওচৰত ফোন নাছিলে মই জিঅ' মোবাইলটোত এইটোত টিপেই নাখায় ছাৰ এই জিঅ' ফোনটোত মই অনলাইন ক্লাছ টিপি কৰিছিলোঁ দেউতাই যিমানখিনি পইচা পাইছিলে চব মাল খাই উৰুৱাই দিছিলে আৰু মই মোৰ সকলো শিক্ষক আমাৰ স্কুলৰ শিক্ষকক প্ৰিন্সিপালক মই ধন্যবাদ জনাইছোঁ তেওঁ আমাৰ মাটি এবিঘা লৈ তেওঁ মোক ইমান সুন্দৰকৈ পাছ কৰাই দিছে তাৰ বাবে তেওঁক মই অশেষ ধন্যবাদ জনাইছোঁ ছাৰ দেখাত লাগিছে বাৰু তেনেকুৱা
দেউতা কোৱা দাদা আজি ৰিজাল্ট দিছিলে না দিছিলে আজি দিলে কি কৰিলি ৰিজাল্ট কি হ'ল মানে এই একেটা কাৰণে এখন নাপালোঁ গোটেইকেইটা ছাবজেক্টতে এইকেইটা কাৰণে তই গোটেই ছাবজেক্টকেইটাতে 99 পালি হা না বহুত ধুনীয়া কৰিছে বহুত ধুনীয়া মই মিঠাই কেইটা আনোগৈ নহয় হা মই ডাবুল জিৰ' পালোঁ মানে গোটেইকেইটা ছাবজেক্টতে ডাবুল জিৰ' আহিছে এইকেইটা আগত দি দিয়াহেঁতেনে মই 100 পালোঁহেঁতেন